কোনেও আপোনাক ধনী কৰিব নোৱাৰে, কোনেও আপোনাক সফলতা দিব নোৱাৰে, কোনো শিক্ষকে আপোনাক জ্ঞানী কৰিব নোৱাৰে। এই সকলোৱে অকল আপোনাক ৰাস্তাহে দেখুৱাব পাৰিব। যদি আপুনি জীৱনত কিবা কৰিব বিচাৰে তেতিয়া নিজে কষ্ট কৰিব লাগিব। যেতিয়ালৈকে আপুনি নিজে চেষ্টা নকৰিব তেতিয়া কোনেও আপোনাক সফলতা দিব নোৱাৰে। এইটো সকলোৱে জানে যে য়োগা আৰু ব্যায়াম শৰীৰৰ কাৰণে কিমান দৰকাৰ, কিন্তু কোনেও নকৰে। শিক্ষা কিমান দৰকাৰ আমাৰ জীৱনত এইটো জানিও কোনেও পঢ়িব নিবিচাৰে। পঢ়া লিখা হোৱা মানে এইটো নহয় যে তেওঁৰ ওচৰত অকল ডিগ্ৰী আছে। দৰাচলতে আচল শিক্ষা হ'ল বেলেগৰ অনুভৱ বুজি পোৱা, সঁচা মিছাৰ পাছত পাৰ্থক্য বুজি পোৱা, জ্ঞানী হোৱা। যদি পঢ়া শুনা থাকিও তেওঁ বেলেগৰ কষ্ট বুজি নাপায়, বেলেগৰ অধিকাৰ ল'ব বিচাৰে, তেতিয়া তেওঁ পঢ়া শুনা হৈও মূৰ্খ। শিক্ষাৰ সঁচা অৰ্থ হ'ল নিজকে যোগ্য, সমৰ্থন, ইমানদাৰ, বুদ্ধিমান আৰু দেশভক্ত হোৱা।